সুখৰ স্থায়িত্ব নাই, কিন্তু আনন্দৰ স্থায়িত্ব আছে। আনন্দ ব্ৰহ্মক যিটো জনে ভজৈ স্বামী, তাহাৰ মহিমা আউৰ কি কহিব আমি। আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী, আনন্দ ব্ৰহ্মক ভজনা কৰা জনেহে বুজি পাব আনন্দৰ মহিমা। আৰু সুখ সুখ বুলি মানুহ বলিয়া সুখৰ নেদেখে মুখ, সুখ বুলি পায় দুখৰ উপৰি। মানুহৰ চিন্তা চৰ্চা চেতনা, ইয়াত সেইকাৰণে চেতনাৰ কথাতে ঈশ্বৰ পুৰুষে কি বুলি কৈছে, আমাৰ শৰীৰবিলাকত 5টা কোষ, 5 প্ৰকাৰৰ কোষ আছে আধ্যাত্মিক। তুমি জাগা, তুমি প্ৰকৃত সত্যটো বুজিবলৈ যত্ন কৰা। সুখ মানে কি? তুমি যিবিলাক সুখৰ কথা ভাবি আছা জগতত, এইবিলাক সুখ নহয়। এই সুখৰ ভিতৰতো শ্ৰেষ্ঠ সুখ আছে, যাক আমি পৰম সুখ বুলি কওঁ। সুখৰ ভিতৰতো শ্ৰেষ্ঠ সুখ আছে, যাক পৰম সুখ বোলা হয়, যাক আনন্দ বোলা বুজে নহয়, আনন্দ। গতিকে সেই আনন্দ ব্ৰহ্মক যিসকলে জানিব আৰু সেই আনন্দ ব্ৰহ্মৰ ওচৰত যিসকলে সমৰ্পিত হ'ব, তেওঁলোকে জানে আনন্দ কাক বোলে। হা, আনন্দ কৰৰে কিছে, নিৰানন্দ যাবে ছেড়ে আনন্দ। তাতে মানে গায়, এক পাগল হইল ভোলা মহেশ্বর, শ্মশানে মশানে নাম জপে নিরন্তর, হরি হরি বল বল হরি বল, নাচিয়ে বাগিয়ে হরে পাগল, গোবিন্দ বলিয়ে 2 বাহু তুলিয়ে, নাচিয়ে বাগিয়ে হরে পাগল। গোবিন্দ বলিয়ে 2 বাহু তুলিয়ে, নাচিয়ে বাগিয়ে হরে পাগল। ভাগৱততো এই কথা লিখিছে যে যিসকল মোৰ ভক্ত তেওঁলোকে তেনেকুৱা আচৰণ কৰে, মানুহে তেওঁলোকক পাগল বুলি কয়। হাঁহে, নাচে, কান্দে, উত্ৰাৱল হৈ যায় হৰি নামত, ক'বই নোৱাৰে। তেওঁলোকে যেতিয়া নাম গাই থাকে তেওঁলোকে গমেই নাপায়। শোভাযাত্ৰাত যেতিয়া নাচি নাচি গৈ থাকিব, যিজন মানুহক আপুনি মুখৰ মাত এষাৰ নুশুনে, সেই মানুহজনে যিটো ঢঙত নাচি গৈ আছে আপুনি ধৰিবই নোৱাৰিব। আৰু বাপৰে এইজন মানুহ এনেকুৱা, ক'ব নোৱাৰে। কৃষ্ণ গ্ৰাহে ধৰিছে তেওঁ সেইখিনি সময়ত, ক'ব নোৱাৰে। ক'ৰবাত বেলেগ জগত এখনত তেওঁ বিচৰণ কৰি আছে, সেইটো তেওঁ জানে, বেলেগ নাজানে। কি জগতত কি দুনিয়াত গৈ তেওঁ আছে এতিয়া তেওঁ জানে। বিষয় জগতৰ লগত তেওঁৰ সেইখিনি সময়ত সম্বন্ধ নাই। তেওঁ এখন বেলেগ জগতত কাৰোবাৰ লগত তেওঁ বিলীন হৈছে। আৰু তেওঁৰ লগত তেওঁ অকলে নহয়, তেওঁৰ লগত ভগৱন্ত পুৰুষো নাচি আছে, সেইকাৰণে তেওঁ নাচি আছে। গোপীসকলৰ ভ্ৰম হৈ গ'ল সেইকাৰণে, আৰে আমি এতিয়া হাত চাপৰিহে বজাই আছো, তেওঁ দেখোন উধম ধম নাচি আছে। আমি ভাবিছিলো কি কৃষ্ণৰ নামত আমিহে পাগল, নহয়, আমাতকে তেওঁ আমাৰ প্ৰতি বেছি পাগল। নাচে বুলি পাঞ্চে গোপী বজাই চাপৰি, তেওঁলোকে আজ্ঞা কৰিছে নাচা, আৰু তেওঁ নাচি আছে। বাছ এই সামান্য অহংকাৰখিনিৰ পৰাও ভক্তসকলক মুক্ত কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে অন্তৰ্ধান আছে কিছু সময়, যে নালাগে, এইখিনি অহংকাৰ তোমালোকক প্ৰয়োজন নাই। সেইকাৰণে ইয়াতে কৈছে যে কোনোবাই ক'ব পাৰে তোমাকো নবজে যিটো জীৱন্ততে মৰা, সেইটো ভাতৃ যেন ফকাৰে সঘন, জীৱা বোলা অভক্তত স্বৰ্গ আদি ভোগ্য ভুঞ্জে নোহে নোহে বোলা নিষ্ঠ কৰি, গুৰু পিতৃ ঈশ্বৰৰ দ্ৰোহী বোলা সিটো নৰ প্ৰভু তপ ভকতি নাধৰি, মহতত্ব অহংকাৰ ইন্দ্ৰিয় দেৱতানৰ জাক অনুগ্ৰহ লোভিয়া, সৃজিলা ব্ৰহ্মাণ্ড ক্ৰোহ সমস্ততে জীৱৰ ভোগ দেখি যাত নানাবিধ খায়, নৰতনু পাই যত অন্নময় আদি তাত পঞ্চকোষে প্ৰকাশন্ত হৰি, চৈতন্য মূৰ্তি ধৰি চেতাৱন্ত থানে থানে তথাপি নভজে মন। আপোনাৰ শৰীৰৰ প্ৰত্যেকটো কোষতে ভগৱন্ত পুৰুষ বিদ্যমান হয়, আপোনাক কিন্তু সৰ্বক্ষণতে জাগ্ৰত কৰি আছে। ভজা, তুমি মোকে ভজা, মন মনা ভৱ। অৰ্জুনক কৈছে, সমস্ত জগতৰ কাৰণে এৰি থৈ গৈছে এই বাক্য। মন মনা ভৱ মাদ ভক্ত মাদে যা যিমাং নমস্কুৰু, মাময় বৈশ্যসী সত্যন্ত প্ৰতি জান প্ৰিয়। তুমি মোকে ভজা, মোকে সেৱা কৰা, মোকে নমস্কাৰ কৰা, সৰ্বতো প্ৰকাৰে তুমি মোৰ ওচৰত সমৰ্পিত হোৱা, তেতিয়া তুমি মোক পাবা, অন্যথা মোক তুমি। হে ৰাম ৰাম, আর এতেকে অসুরি নাম আছে লোক ঘূৰত
দুখ ভুঞ্জি তাতে থাকে যায় ও আমাক নভজে যেই আত্মঘাতী ভৈল সেই কোটি জন্মে তাৰ গতি নাই তে কিছুমানক বাৰে বাৰে সোঁৱৰাই দিয়াৰ পিছতো তেওঁ ভগৱানক ভজিব মানে তেওঁলোক আচলতে আত্মঘাতী তেওঁলোকক আৰু কেতিয়াও মুখ তেওঁলোকে নাপায় বেদে কৈছে এই কথা ভগৱানক তেওঁলোকে কেতিয়াও নাপায় বুজিছে নহয় কেশৱ 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 এনেকে নাম জপি থাকে তেওঁ দোকানৰ গাদীত বহি পিছত গম পোৱা গ'ল সেইটো বোলে নাম নহয় সোধে বোলে গ্ৰাহক আহিলে কেশৱ মানে কোড লেংগুৱেজ এওঁলোক কোন যদি কয় বোলে অলপ বুৰ্বক টাইপৰ মানুহ আহিছে গৌ পালক হৰ 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 বধি দিয়া তাক হৰি দিয়া কি 1 নম্বৰী দামটো লৈ 2 নম্বৰী বস্তুটো দি দিয়ে দেৱঋষি নাৰদ আহিল যে তুমিতো নাম লৈ আছা কেশৱ মাধৱ হৰ হৰ গোপাল ব'লা তুমি বৈকুণ্ঠত যাব লাগে এতিয়া হৈ গৈছে বহুত পুণ্য তোমাৰ হৈ গ'ল মই এতিয়াই বৈকুণ্ঠত লৈ যাওঁ যে তুমি কোন বোলে মই দেৱঋষি নাৰদ বুলি ইছৰাম নাৰদ তুমি ক'লা যেতিয়া বৰ ভালে আছিল অফাৰটো বাৰু কিন্তু মই এতিয়া নাযাওঁ কিয় বোলে মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে মই যিখিনি উপাৰ্জন কৰিম বুলি ভাবিছিলোঁ সেইখিনি এতিয়াও হোৱা নাই গতিকে সেইখিনি হ'লেহে মই যাম এতিয়া নাযাওঁ নাৰদ গুচি গ'ল কেইদিনমান পিছত তেওঁ মৰি থাকিল মৰি কিনে তেওঁ বলদ গৰু হ'ল এটা আৰু বলদ গৰু হৈ সিখন ঘৰতেই সেইটো বলদৰ লগত একেলগে গাড়ী টানে দোকানৰ মাল টানে দেৱঋষি নাৰদে আত্মজ্ঞান দিছে দি কিনে কৈছে যে তুমি কোন জানানে এইখন ঘৰৰে মালিক আজি তুমি গৰু এই জীৱন ধিক্কাৰ ব'লা যাওঁ মই লৈ যাওঁ তোমাক তুমি নাম লৈছা বহুত যেনেকে হ'লেও তুমি নাম লৈছাতো কৈছে জানি ভালে পালো যে মই যিহেতু গমেই পালো মই এইখন ঘৰৰ ইহঁতে মোৰ ল'ৰা ছোৱালী গতিকে মই যিমানখিনি ইনকাম কৰিব লাগিছিল নোৱাৰিলো গতিকে গৰু হৈ হ'লেও টানি এজুৰি হ'লেও সেইখিনি ইনকাম মই কৰি দিহে যাম এতিয়া মই নাযাওঁ বলদ মৰি কুকুৰ হ'ল সিখন ঘৰতে চোতালতে জিভা মেলি থাকে দেৱঋষি নাৰদে কৈছে যে চোৱা তুমি কিন্তু এইবাৰ কুকুৰ হৈছা সেই তোমাৰ ল'ৰা ছোৱালীয়ে মজ মস্তি কৰি খাব লাগিছে আৰু ৰাস্তাত চোতালৰ ফালে দলিয়াই দিছে পৰিত্যক্তখিনি তাকে তুমি খাইছা হওক দিয়ক দেৱঋষি নিজৰ ল'ৰা ছোৱালীৰহে এৰা খাইছো একো নহয় বোলে হ'লেও তুমি কুকুৰৰ জীৱন একো নহয় দিয়ক বোলে নোযোৱা নাযাওঁ ইহঁত বৰ এলেহুৱা যিখিনি সম্পত্তি উপাৰ্জন কৰি দিছো কুমাইনা চোৰে লৈ যাব গতিকে মই অলপমান বাহিৰত চুকি চুকি হ'লেও পহৰা দি হ'লেও সম্পত্তিখিনি মই ৰক্ষা কৰিব লাগিব গতিকে এতিয়া মই তাৰপিছত এনেকৈ অনেক জন্ম অতিক্ৰম কৰিলে শেষত গৈ প্ৰত্যেকটো জন্মতে নাৰদে তেওঁক আত্মজ্ঞান দিছে বুজাইছে তুমি অমুকৰ পৰা অমুক হৈ 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 বিস্তাৰ পোক হৈছে তেতিয়াও ধৰিছে যায় যে চোৱা কৈছে আপুনি বহুত ঢেৰ দেৱঋষি তুমি বহুত আমনি কৰা মইতো একো দিগদাৰ পোৱা নাই এতিয়াওতো মোৰ এভেইলেবল খাদ্য সম্ভাৰ মইতো আৰামত আছো গতিকে তুমি মোক কিয় ডিষ্টাৰ্ব দিছা গতিকে বিস্তাৰ পোকৰ দৰে কীট নৰকৰ কীট হোৱাৰ পিছতো জীৱ এইখন সংসাৰৰ মায়ামোহ এৰি যাব তাকে ইয়াতে কৈছে খুব ধুনীয়াকে বেদে যে তেওঁক চেতনা কিমান জাগৃত কৰালেও ভগৱানক তুমি ভজা তুমি ভগৱানৰ ওচৰত সমৰ্পিত হোৱা তোমাৰ জীৱন তুমি ধন্য কৰা ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু অনুপাম ব্ৰহ্মাই বাঞ্ছনা কৰে এই নৰতনু অনুপাম জন্ম যে এই নৰতনু কালত ঈশ্বৰৰ নাম ল'লে ভগৱন্তক প্ৰাপ্ত হ'ব পাৰি এই কথা জনাৰ পিছতো আমি মনুষ্যসকলে ঈশ্বৰৰ কৰ্ম পৰিত্যাগ কৰি অন্য কৰ্মত বিষয় কৰ্ম সমস্ত জীৱন আমি অতিবাহিত কৰিম এইবাৰ অৱশ্যে মানুহে এটা ভাল শিক্ষা ল'লে এই COVID-19 কৰোণা কাৰণে সমগ্ৰ পৃথিৱী এটা ভাল শিক্ষা লভিছে কিন্তু যে ধন জন ঐশ্বৰ্য বিভূতিয়ে যে জীৱনৰ সৰ্বোচ্চ নহয় সকলোৱে কিন্তু এটা ভাল শিক্ষা পাই গৈছে আৰু এই শিক্ষাৰ দ্বাৰা মানুহ শিক্ষিত হ'ব লাগে বহু কথা শিকিছে এইবাৰ
হে রাম আর নরতনু পায়া হরি শ্রবণ কীর্তন সারি বিষয় সুখতরমে মন আর ভাটির নিশ্বাস যেন জীবন ততে হব সিটো নাহি সুখ নিষ্ফল জীবন এহি জানি এক চিত্তে ঋষি দৰ্শিত পথে সিজি সবে তোমাক উপাসই ঐ অপাৰ স্বৰূপ ব্ৰহ্ম সৰ্বব্যাপী ব্ৰহ্মময় অল্পে অল্পে হুয়ে পৰিচয়। এই কথা জানি ঋষি দৰ্শিত পথেৰে দ্ৰষ্টা ঋষিসকলে মন্ত্ৰ দ্ৰষ্টা ঋষিসকলে যি ৰাস্তা দেখুৱাইছে সেই ৰাস্তাৰে যিসকল মানুহে গতি কৰিব তেওঁলোকেহে ব্ৰহ্মক স্বৰূপাৰ্থত চিনি পাব। অৰ্থাৎ ভাৰতবৰ্ষৰ যি ভাগৱতৰ পথ, যি ঈশ্বৰক সমৰ্পিত কৰাৰ যিটো শৰণ্য পথ, এই পথ ঋষিসকলে আমাক দৰ্শন কৰাইছে। আজিৰ নহয়, যুগ যুগ ধৰি হাজাৰ হাজাৰ বছৰ ধৰি আমাক ভগৱানৰ ওচৰত যে আমি সৰ্বতো প্ৰকাৰে সমৰ্পিত হ'ব লাগে কায় বাক্য মনে, এই কথা দেখুৱাই। হে ৰাম প্ৰথমত স্থূলমতি নাভি চক্ৰে কৰে স্থিতি সূক্ষ্ম দৃষ্টি পাছে হৃদয়ত ও তাৰো অৰ্ধমস্তকত সুষুন্মাৰ ভিতৰত দেখি জ্যোতিৰ্ময় ব্ৰহ্মতত্ত্ব আর হে প্রভু অন্তর্হিত তোমার শরণ চিহ্ন পাইলু যেবে চিন্তনর বলে আর নপরে কালর মুখে সংসার তরিলা সুখে কুল কুতরিল বিকলে যিটো দেৱ দয়াময় চিন্তিলে মৃত্যুৰ ভয় দূৰ কৰে সমস্ত জনৰ নমহে নমঃ হৰি হৃদয় পংকজে ধৰি চতুৰ্ভুজ ৰূপ মনোহৰ। ইয়াত দুটা মাৰ্গৰ কথা কৈছে, এটা জ্ঞান মাৰ্গ, এটা ভক্তি মাৰ্গ। কঠোৰ তপস্যা ব্ৰতৰ দ্বাৰা মানুহে জ্ঞান মাৰ্গৰ দ্বাৰাও ঈশ্বৰ ভজনা কৰে। এইবিলাক চক্ৰসমূহ যেনে নাভিৰ এটা চক্ৰ আছে, হৃদয়ৰ এটা চক্ৰ আছে, কণ্ঠত চক্ৰ আছে, তাৰো তলত দুটা চক্ৰ আছে, উদস্থত চক্ৰ আছে। এই শত চক্ৰ বা ছয় চক্ৰ বুলি শৰীৰৰ ছয় চক্ৰ চিন্তি যিটো জন তাহাৰ গুচোৱা ভয় মৃত্যু নাৰে। হৃদিগত কৰি তাৰ পিছৰ পদত লিখিছে যে কোনোবাই যদি এইবিলাক বাদ দি পেলাই কেৱল জ্ঞান অব্যাহত কেহু নেদেখি বিশেষ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশেষ, যে কোনোবাই হয়তো এনেকৈ কৰিব পাৰে আৰু কোনোবাই ইয়াত বিশেষত্বতা একো নেদেখি পেলাই কেৱল যদি ঈশ্বৰৰ শ্ৰৱণ কীৰ্তনতে আত্মনিয়োগ কৰে তেতিয়াহ'লে তেওঁ কিন্তু হৃদয়তে ভগৱন্ত পুৰুষৰ স্বৰূপ চিন্তা কৰি তেওঁ জীৱনৰ সকলো প্ৰকাৰৰ সাফল্যমণ্ডিত হ'ব পাৰে। হে ৰাম জুনু বোলা জীৱ যত ব্ৰহ্ম যদি দেহগত গুণ গুণে ভোজনীয় বুলি আৰিও শংকা পৰিহৰি বোলে বেদে স্তুতি কৰি সমস্তে সামৰ্থ ভাৱ তুলি ৰাম একে দেৱ সৰ্বেশ্বৰ সমস্তে ভূততে গূঢ় সৰ্বব্যাপী সবাৰে আশ্ৰয় সৰ্বকৰ্ম ফলদাতা সমস্তৰে পিতা মাতা সৰ্বসাক্ষী সৰ্বভূতময়ী হে ৰাম হেন দেৱ কৰি মায়া আপোনাত বিৰচিয়া উচ্চ নিশ্চ নানা প্ৰাণীগণ প্ৰৱেশিয়া যেন ভাৱে প্ৰকাশন্ত গাঁৱে গাঁৱে কাষ্টে কাষ্টে যেন হুতাখন। গতিকে সকলো তেওঁৰ দ্বাৰা সৃষ্ট
তেওঁৱে বিভিন্ন উচ্চ নিজভাৱে তেওঁ মায়াৰ বলেৰে বিভিন্ন জীৱ নিৰ্মাণ কৰিছে, আপোনাকো কৰিছে, মোকো কৰিছে, চবকে কৰিছে। আৰু এইটোও ঠিক যে প্ৰত্যেকৰে ভিতৰত আকৌ তেওঁ সন্নিৱিষ্ট হৈ আছে। যদি তেওঁ নাথাকে তেতিয়াহ'লে চৈতন্য নহ'ব। এই কথা বেদে প্ৰমাণ কৰি কৈছে যে যিহেতু প্ৰভু ভগৱন্তই আমাক সৃষ্টি কৰিছে আৰু আমাক চৈতন্য কৰি ৰাখিবৰ কাৰণে তেওঁ নিজে স্বয়ং আমাৰ ভিতৰত বিদ্যমান আছে। এতেকে তেওঁ ভোজনীয়, তেওঁক আমি বুজিবই লাগিব, তেওঁক আমি জানিবই লাগিব। এটা মানে সংশয় ছেট কৰিব খুজিছোঁ আৰু আমি প্ৰায় সামৰিব খুজিছোঁ। আমাৰ 4টা লৈকে আছিল নেকি সময়? 4:30 হ'বই মোটামুটি, 4:11 হ'ল আৰু 10 মিনিটমান হয়তো আপোনালোকৰ মাজত মই আছোঁ। তো কৈছে এনেকুৱা ধৰণৰ কথা এটা, সেইটো খুব গুৰুত্বপূৰ্ণ যে পৰীক্ষিতে যেতিয়া ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈছিল তেতিয়াহে পৰীক্ষিতৰ হৃদয়ত ভগৱন্ত পুৰুষ আহি বিদ্যমান হৈছিল। এতিয়া কথাটো হ'ল কি যে আপোনাৰ জীৱনত ব্ৰহ্মজ্ঞান প্ৰাপ্তি হ'লেহে ভগৱান আপোনাৰ হৃদয়ত প্ৰকট হ'ব। বাকী সময়ত ইয়াততো ক'লে যে প্ৰত্যেকৰ ভিতৰতে ভগৱান এনেই বহি আছে। তাহলে এইটো কি কথা? এইটো এনেকুৱা কথা যে আমিবিলাকে এই আজিকালি লাইট হ'ল বা কিবা হ'ল, আমিতো লেমৰ পোহৰতে পঢ়িছোঁ। বিশেষকৈ হাত লেম্প এটা আছিলে ওলমাই থ'ব পাৰি। আজিকালি ল'ৰা ছোৱালীক আকৌ মিউজিয়ামতে দেখুৱাব লাগিব হাত লেম্প। যি নহওক, এই লেম্পটো প্ৰথম দিনা আনি যেতিয়া তেল ফিটা দি পেলাই জ্বলাই দিয়া হয়, চিমনিটো লগাই দি, সিদিনাখন বৰ ধুনীয়া পোহৰ হয়, একদম লাইটৰ নিচিনা। আৰু যদি এনেকে সদায় জ্বলাই থকা হয়, তেল ভৰাই জ্বলাই দিয়ে, তেল ভৰাই জ্বলাই দিয়ে, এনেকে জ্বলাওঁতে 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 এদিন ঘৰৰ মানুহে সুধিছে, বোলে আজি লেম্প জ্বলোৱা নাই নেকি? বোলে জ্বলাইছো। বোলে ক'তা? বোলে সেইটো। বোলে তেল নাই নেকি? বোলে আছে। ফিটাডাল বোলে আছে। জুই জ্বলাই দিছানে নাই? দিছো। তাৰমানে তেলো আছে, খলিতাও আছে, চব আছে, জুইও জ্বলাই দিয়া আছে, কিন্তু পোহৰ নাই। আচল ৰহস্যটো ক'ত? যে লেম্পটো ভালকে নিৰীক্ষণ কৰা হ'ল, দেখা গ'ল যে যিটো চিমনিয়ে পোহৰটো প্ৰতিফলিত কৰে, প্ৰকাশিত কৰে, সেই চিমনিটোৰ ভিতৰে ভিতৰে সেই জুইকুৰাই সৃষ্টি কৰা এলান্ধু আৰু ধোঁৱাই তাক চানি পেলাইছে ভিতৰে ভিতৰে, কলা পৰি গৈছে চিমনিটো। যাৰ ফলত ভিতৰত প্ৰচণ্ড অগ্নি থকাৰ পিছতো সেই পোহৰ তাক ভেদি পেলাই বাহিৰ হৈ আহিব পৰা। গতিকে পোহৰখিনি আনিবৰ কাৰণে কি কৰিব লাগিব? চিমনিটো ভিতৰৰ পৰা মুচি দিব লাগিব, চাফা কৰিব লাগিব। তো আমাৰো এইটো যদি এটা তেনেকুৱা লেম্প বুলি ধৰে, ইয়াৰ ভিতৰত বহি থকা ভগৱন্ত পুৰুষ, আমাৰ ভিতৰত এনেকৈ মল জমা হৈ গ'ল, লেতেৰা কলুষিত হ'লো আমি, এনেকে তাক ভেদ কৰি পেলাই আমাৰ ভিতৰত থকা চৈতন্য পুৰুষ প্ৰকাশিত নহয়। তাক প্ৰকাশিত কৰিবৰ কাৰণে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্তি হ'ব লাগিব আৰু ভিতৰটো তেওঁ ধুব পাৰিব লাগিব। ভিতৰটো ধোৱা আকৌ কোনো চাবোন চেম্পু একো নাই। কি কৈছে? মাধৱ মাধৱ নাম বচনত সুমৰয়, মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু হবে মাধৱ মাধৱ নাম ঈশ্বৰে সমস্ত কাৰ্য। প্ৰত্যেকটো কাৰ্যতে তেওঁ ঈশ্বৰৰ নাম ল'ব। কিয় ল'ব? যে অপবিত্ৰ যিটো আতি পবিত্ৰ হৈ বা যদি সমস্ত অৱস্থা আছে পায়া, কমল লোচন যিটো সোমৰে তাৰ একে শুদ্ধি বাহিৰে ভিতৰে হৈ পায়। অকল বাহিৰটো চফা কৰি থাকিলে নহ'ব, ভিতৰটো চফা কৰিবলৈ যত্ন কৰিব লাগিব। আৰু সেই ভিতৰটো চফা সিদিনাখন হ'ব যিদিনাখন তেওঁৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ব। আৰু সিদিনাখনে তেওঁৰ ভিতৰৰ পৰা চফা হ'লে তেওঁৰ ভিতৰত প্ৰভু ভগৱন্ত প্ৰকট হ'ব। সিদিনাখনৰ পৰা তেওঁ ব্ৰহ্মক দেখিব, ব্ৰহ্মজ্ঞান তেওঁৰ জীৱনত প্ৰাপ্ত হ'ব। তেওঁ বুজি পাব জীৱনৰ আচল কি, নকল কি, সঁচা কি, মিছা কি, সকলো তেওঁৰ চকুৰ আগত জল জল পট লৈ দেখা দিব। ইয়াৰ আগত কিন্তু তেওঁ নাপাইছিল, কাৰণ তেওঁৰ সন্মুখত মায়াৰ আচ্ছাদন আছে আৰু সেই মায়াৰ আচ্ছাদনৰ কাৰণে তেওঁ সঁচাটোকে মিছা জ্ঞান কৰিছে আৰু মিছাটোকে সঁচা জ্ঞান কৰিছে।
তে গতিকে সেই বস্তুটোৱে পৃথিৱীত কি কৰে যে আপুনি যিদিনাখন সংসাৰৰ তত্ত্ব উপলব্ধি কৰিব ঈশ্বৰৰ চিন্তনৰ দ্বাৰা, সেইদিনাখন আপুনি সংসাৰখন বেলেগ দৃষ্টিৰে দেখিব। সেইদিনাখন আপোনাৰ দৃষ্টিভংগী বেলেগ হৈ যাব। আমাৰ এজন আতাপুৰুষক মহাপুৰুষ গুৰুজনাই সুধিছিল যে তুমি গুৰু সেৱা কৰিছানে আজি? বোলে কৃপাল গুৰু কৰা হৈছে। কেনেকৈ কৰিছা? তেওঁ যিখিনি গুৰু মন্ত্ৰ দিছিলে কৈ দিলে, হুবহু ঠিকে আছে, তাত ভুল একো নাই। বোলে এনেকৈ কৰিলা? বোলে হয়, এনেকৈ কৰা হ'ল। নহ'ল নহয়। তেওঁতো আচৰিত হৈ গ'ল, গুৰুদেৱ ক'ত ভুল হ'ল? বোলে কাইলৈ মনত পেলাই ভালকৈ কৰিবাচোন, মই কি কৈছিলোঁ। পিছদিনাখন তেওঁ আকৌ ভালকৈ স্মৰণ কৰি গুৰু মন্ত্ৰ বোলাইছে আৰু আহি কিনে কৈছে গুৰুদেৱ আজি এনেকৈ বোলালোঁ। বোলে ঠিকেই, এইখিনিলৈকে ঠিকেই আছে, কিন্তু এনেকেই কৰিলানে? বোলে হয় এনেকেই কৰিলোঁ। সেইটো নহ'ল নহয় আজিও। তেওঁ মনত পৰিলে, তাৰমানে স্ত্ৰী পুৰুষ বোলে হৈবে একমতি দেৱেকে সিজয় হৰিত ভগত। মোৰ পত্নী ধৰ্মপত্নীকো মই লগত ল'ব লাগিব, এই কথা কৈছিলে মোক গুৰুজনে, যে দুজনে ধৰ্ম সাধন কাৰ্যত একেলগে সাধ্য কৰিব লাগিব। গতিকে কালিৰ পৰা গুৰু সেৱা কৰোঁতে নাম গাওঁতে এওঁকো লগত লওঁ। হেৰা কালি তুমি মোৰ লগত গুৰু সেৱা কৰিবা। গুৰুজনে আমাৰ গুৰু সেৱা হোৱা নাই বুলি কৈছে। আনন্দ চিত্তে নিজৰ পত্নীকো কাষত বহুৱাই লৈছে, লৈ গুৰু সেৱা কৰিছে, নাম প্ৰসংগ কৰিছে। আনন্দ চিত্তে ভগৱান মহাপুৰুষৰ ওচৰত গৈছে তেওঁ। বোলে আজি বোলে এনেকুৱাকৈ ধৰ্মপত্নীক কাষত বহুৱাই ল'লে। গুৰুজনাই চিন্তা কৰি বোলে বাৰু ঠিকে আছিল, কিন্তু নহ'ল আজি। তেওঁ চিন্তা কৰিলে, তাৰমানে এনেকৈ নহ'ব, মই মোৰ পুত্ৰ বোৱাৰী নাতি সকলোকে লগত ল'ব লাগিব, কাৰণ পৰিয়ালৰ প্ৰত্যেকজন মানুহকে ঈশ্বৰৰ ভজনা কৰাৰ দিহা মই দিব লাগিব। সেইদিনাখন সকলোকে বহুৱাই ল'লে, লৈ নাম গালে। নাম গাই তেওঁ দেখিছে যে এইজন পত্নী, এইজন পুত্ৰ, এজন বোৱাৰী চবেই বহিছে, ভাল লাগিছে। গুৰুজনাক কৈছে বোলে আজি কৰিলোঁ। বোলে কেনেকৈ গুৰু সেৱা কৰিলা? বোলে মোৰ পত্নী, মোৰ পুত্ৰ বোৱাৰী নাতি ভতিজা চবকে লগত লৈছোঁ। আজিও নহয়। কি হ'ল, কোনখিনিত গণ্ডগোল হ'ল? ভাবি 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 তেওঁ ঘৰলৈ আহিলে। কেতিয়া খালে, কি খালে গমেই নাপালে, কেতিয়া শুলে তেওঁ গম নাপালে। আৰু ৰাতিপুৱা শুই উঠি দেখিছে তেওঁ গা পা ধুই পেলাই যেতিয়া নামঘৰত সোমাইছে, তেওঁৰ লগত অজস্ৰ ভক্ত বহিছে নামঘৰত, তেওঁৰ ঘৰত। অজস্ৰ ভক্ত মানে ক'ৰ পৰা ভকত আহিছে? বেলেগৰ পৰা ভকত অহা নাই। তেওঁৰে পত্নী বহিছে, পুত্ৰ বহিছে, বোৱাৰী বহিছে, এইবিলাক বহিছে। আজি তেওঁ সেইবিলাকক পত্নী পুত্ৰ বুলি দেখা নাই, ভকত বুলি দেখিছে। বা আজি মোৰ লগত বহুত ভকত বহিছে। আৰু সেইকাৰণে তেওঁ আনন্দ চিত্তে নাম গাইছে আৰু গুৰুজনাৰ ওচৰত গৈ কৈছে যে আজি কি হ'ল? কেনেকৈ? ক'বই নোৱাৰিলোঁ গুৰুদেৱ, আজি কিন্তু বহুত ভকত মোৰ লগত। আজি হৈছে। বাপ আমাৰ ঘৰত পদধূলি দিবচোন, আমি কওঁ। এতিয়া মই আপোনাৰ ঘৰত পদধূলি দিবলৈ 6 মাহৰ মূৰত বছৰ দিনত এদিনহে যাম। কিয় দিব লাগে পদধূলি বাপ? সেয়া ভকতৰ পদধূলি পৰিলে ঘৰখন পবিত্ৰ হ'ব। তেতিয়াহ'লে 6 মাহৰ মূৰত, বছৰ দিনৰ মূৰত এদিন আপোনাৰ ঘৰখন পবিত্ৰ হ'ব, ভকতৰ ধূলি পৰিব। বাকীগিলা সময়ত অপবিত্ৰ হৈ থাকিব। আপোনাৰ ঘৰৰ প্ৰত্যেকজনকে আপুনি ভকত হিচাপে নিৰ্মাণ কৰি দিয়ক, ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰি দিয়ক। তেতিয়া ঘৰখনত সদায় সকলোৱে ভকত, সকলোৰে পদধূলিয়ে ঘৰখন কৰিব। আপোনাৰ গৃহৰ প্ৰত্যেকজনে একো একোজন ভকত। আপোনাৰ পত্নী ঈশ্বৰৰ ভকত, আপোনাৰ সন্তান ঈশ্বৰৰ সেৱক, আপোনাৰ নাতি ঈশ্বৰৰ ভক্ত। গতিকে আপোনাৰ ঘৰখন দেখোন ভকতৰে পৰিপূৰ্ণ। গতিকে এখন পৰিপূৰ্ণ ভকতৰ গৃহত কেতিয়াও অশান্তি সৃষ্টি হ'ব নোৱাৰে, কেতিয়াও অমংগল হ'ব নোৱাৰে, কেতিয়াও তাত কোনো ধৰণৰ অশান্তিকৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে। কেৱল শান্তি আৰু শান্তিময় এটা বাতাবৰণ তাত নিৰ্মাণ হৈ থাকিব। আৰু সেইখন পৰিয়ালকে এখন সুস্থ পৰিবাৰ বুলি মহাপুৰুষে দেখুৱাইছে। গতিকে এই কথা ভাগৱত শাস্ত্ৰই সৰ্বদা নিৰ্ণয় কৰিছে আৰু সকলোকে সেই পথেৰে গতি কৰিবৰ কাৰণে কৈছে। আৰু আমিও আজিৰ ভাগৱত পাঠৰ মাজেৰে এইখিনি কথাকে আপোনাক ক'বলৈ
নিবেদন কৰিলোঁ। নিবেদন কৰি ভাগৱত পাঠৰ ইমানতে আমি বিৰাম দিব খুজিছোঁ।